আজি এবি কনষ্টেবল লেচনাৰ আৰু নায়কৰ কাৰণে এটা ভাল খবৰ ওলাইছে টিএপিৰ পৰা। যদি আপোনাৰ হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি এবি কনষ্টেবল লেচনাৰ আৰু নায়কৰ কাৰণে এটা ভাল খবৰ ওলাইছে টিএপিৰ পৰা। যদি আপোনাৰ চাকৰি পূৰা 5 বছৰ কমপ্লিট হৈ গ'ল, তেনেহ'লে আপুনি এপ্লাই কৰিব পাৰিব হাবিলদাৰ ক্লাৰ্কলৈ। তাত আপোনাৰ মিনিমাম কোৱালিফিকেশ্যন হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব, আপোনাৰ টাইপ ৰাইটিঙৰ চাৰ্টিফিকেট থাকিব লাগিব। তাৰপিছত আৰু বেলেগ একো বিশেষ বিচৰা নাই। তো আপোনাৰ নিজৰ ৰেংকটো, আপোনাৰ নাম, আপুনি কোনটো পদত আছে, হয়তো লেচনাৰ হ'ব পাৰে, নায়ক হ'ব পাৰে, কনষ্টেবলো হ'ব পাৰে। তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন, তাৰপিছত আপোনাৰ যদি আপুনি কিবা কাৰণত পানিছমেণ্ট পাইছিলে পানিছমেণ্ট, তাৰপিছত যদি আপুনি কিবা ৰিৱাৰ্ড পাইছিলে ৰিৱাৰ্ড, আৰু তাৰপিছত ডিচিপি এটা হেৰি দিয়া হৈছে, মেইল আইডি এটা দিয়া হৈছে। তো মেইল আইডিটোত আপোনালোকে চেণ্ড কৰিব লাগিব, আৰু আপুনি নিজৰ ইউনিটত এপ্লিকেশ্যনো কৰিব লাগিব। মানে দুইটাই কৰিব দিছে, হাৰ্ড কপি আৰু ছফ্ট কপি। তো বেছি দিন দিয়া নাই, যিহেতু মাজতে কেইবাটাও বন্ধ পৰিব। টাইম দিছে 6 তাৰিখ অক্টোবৰ 2022, তাৰ ভিতৰত আপুনি এপ্লাই কৰিব লাগিব। তো সেইকাৰণে যিখিনি মানুহে মানে নিজকে ভাবে যে মই কোৱালিফাইড হয় সেইখিনিৰ কাৰণে, তেনেহ'লে আপোনালোকে এপ্লাই কৰক। আৰু এই ফৰ্মখন চাই লওক আপোনালোকে, আৰু আপোনালোকৰ কি কি আছে এই গোটেইখিনি আপোনালোকৰ হেডকোৱাৰ্টাৰত জমা দিয়ক, আৰু হেডকোৱাৰ্টাৰত তাৰ পৰা এডিজিপিলৈ নিজে নিজে চেণ্ড কৰিব সিহঁতে। তো ভালকৈ চাই লওক এইখন।